ৰঙালাও আগেৰে মাছ পাতত দিয়া গৰম গৰম ভাতৰ লগত ইয়াৰ মাছ এপিচ লৈ ভাতকেইটা খাই যে ইমান ভাল লাগে। এই সোৱাদ লগা মাছৰ পিচটো বনাবলৈ প্ৰথমতে মই মছলাটো ৰেডি কৰিলোঁ। এফালে দিছোঁ মছন্দৰী, আদা, নহৰু, ধনিয়া, বাছ ইমানে এটা পেষ্ট বনাই মাছখিনিত সানি লৈ অকণমান সময় থৈ দিম। এতিয়া ৰঙালাও পাতখিনি ভালদৰে ধুই চাফা কৰি এপিচ এপিচকৈ পাতকেইখিলাত নুৰিয়াই এতিয়া ইয়াতে দিছোঁ অকণমান কেঁচা মিঠাতেল আৰু মছন্দৰীয়ে এই মাছৰ পিচটোৰ সোৱাদ আৰু গোন্ধ বৰ ধুনীয়া কৰি তোলে। ভালদৰে গোটেইকেইপিচ মাছ নুৰিয়াই লৈছোঁ পাতত। টাৱা এখনত অকণমান তেল দি এতিয়া মাছকেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মনত ৰাখিব গেছৰ ফ্লেমটো যাতে মিডিয়ামত থাকে। গেছৰ ফ্লেমটো হাই হ'লে অলপ দেৰি যাব পাৰে, সেইকাৰণে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিলে ধুনীয়াকৈ ভিতৰলৈকে মাছখিনি সিজি যায়। এনেদৰে যদি খোৱা নাই এবাৰ খাই চাবচোন। আৰু ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰি দিব দেই ৰাইজ। আজিলৈ বাই।